शनिबारखालि एबसु आरो बड'फा उपेन्द्रनाथ ब्रह्म फोथायफुनजिया 20थि उपेन्द्रनाथ ब्रह्म सुबुंथिनि फायखि बान्थाखौ लादाखनि सनम वांचुनो गथायो। सनम वांचु बिथाङा जाबाय सासे इन्जिनियार, सोलोंथाइगिरि आरो मिथिंगा अनफावरि। क'क्राझारनि बड'फा कालचारेल कमप्लेक्सआव खुंनाय मोनसे जर'खा हाबाफारिनि गेजेरजों बे बान्थाखौ बिथांनो गथायनाय जायो। बान्था होनाय हाबाफारियाव नुजाथिदोंमोन मन्थ्रि उरखावग्रा ब्रह्म बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' बर' थुनलाइ आफादनि आफादगिरि एबसुनि दैदेनगिरिफोरजों लोगोसे गुबुन गुबुन मानगोनां सुबुंफोरा। बान्था होनाय हाबाफारियाव बाहागो लानानै एबसुनि आफादगिरि दिपेन बर' बिथाङा लादाख आरो बड'लेण्डनि गेजेराव दिनैनि सानाव फिन बिदा फंबाय सानलायनाय आरो फोथायलायनाया जाबाय होनना बुंनायजों लोगोसे सनम वांचुक बिथांनो एबसुनि फारसेनिफ्राय सा 20 फरायसाफोरखौ लादाखनिफ्राय बड'लेण्डआव लाबोनाय आरो बड'लेण्डनि थासारि, सोलोंथाइ, हारिमु बायदिखौ मिथिहोनाय, गुबुन फारसे बड'लेण्डनि सा 20 फरायसाफोरखौबो लादाखआव लांनानै बिनि थासारि, सोलोंथाइ, हारिमु बायदिखौ मिथिहोनायनि बिथिङाव राहा लानायनि मोनसे थांखि होनाय जादों होनना खौरांगिरिनि सिगाङाव फोरमायो। उपेन्द्र ब्रह्मर मानवता सैनिक जी बঁটা সেই বঁটাটো আজি কোকৰাঝাৰ এই বড'ফা কালচাৰ কমপ্লেক্সত প্ৰদান কৰা হ'ল। সন্মানীয় বিশিষ্ট ব্যক্তি এজন শিক্ষাবিদ, প্ৰাকৃতিক দিশত কাম কৰা আৰু এজন ইঞ্জিনিয়াৰ সনাম वांचुक, তেখেত লাডাখৰ হয় আৰু তেওঁ অলৰেডি ৰেমন মেগছেছে আৰু ৰিয়েল হিৰো এৱাৰ্ড অলৰেডি তেওঁ পাইছে। আৰু এই উপেন্দ্ৰ ব্ৰহ্মৰ নামত যি বঁটা প্ৰদান কৰে সেই বঁটাটো তেওঁ আজি ৰিচিভ কৰাৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থা, UNB ট্ৰাষ্ট আৰু বড়ো জনগোষ্ঠীৰ হৈ সনাম वांचुক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিখিনি কৰ্মৰাজি বড়ো জাতি, বড়ো সমাজ আৰু আত্ম যি প্ৰতিষ্ঠাৰ কাৰণে যিখিনি কাম কৰিছিল আৰু জাতিটো এটা যি মহৎ আৰু বৃহৎ এটা সপোন দেখুৱাই থৈ গ'ল যে বিশ্বৰ বুকুত বড়ো জাতিক প্ৰতিষ্ঠা কৰিব লাগে। আৰু আজিৰ তাৰিখত উপেন্দ্ৰ ব্ৰহ্মৰ এই বঁটাৰ যোগেদি বিশ্বৰ বুকুত উপেন্দ্ৰ ব্ৰহ্মৰ যিখিনি বাণী বা মানৱতাৰ কাৰণে যিখিনি কাম কৰিছিল, পিছ পৰি থকা বা নিপীড়িত, শোষিত, লাঞ্ছিত জনগোষ্ঠীৰ যিখিনি সমস্যা তেওঁ সমাধানৰ কাৰণে যি আগভাগ লৈছে, আমি বিশ্ব বুকুত তেখেতৰ বাণীক আমি বিলোৱাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু আজিৰ এই দিনটোত লাডাখ আৰু বড'লেণ্ড পুনৰ এটা ভাতৃত্ববোধ আৰু পুনৰ এটা যি আমাৰ যি আস্থা আৰু বিশ্বাস, আমাৰ যি সমন্বয় আৰু সম্বন্ধ এইটো জড়িত হৈ গ'ল। আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই সনাম वांचुक ডাঙৰীয়াক আমি এটা প্ৰস্তাৱ দিছোঁ যে লাডাখৰ পৰা 20 জন ল'ৰা ছোৱালী বড'লেণ্ডত বা বিটিআৰত আহিব। তেওঁলোকে আমাৰ কলা, সংস্কৃতি, ভাষা, আমাৰ শিক্ষা, বিভিন্ন যি লাডাখৰ যি এটা চেকমল যি শিক্ষাৰ যি নৱজাগৰণ এটা সৃষ্টি হৈছে, অল্টাৰনেটিভ স্কুলিঙৰ যি এটা প্ৰতিষ্ঠা হৈছে বা ড্ৰপ আউট ছাত্ৰ ছাত্ৰীক লৈ তেখেতে যি কাম কৰিছে সেইটো আমি জানিব বিচাৰিছোঁ। আৰু ইয়াত তেওঁলোকে উপস্থিত হ'ব আৰু 20 গৰাকী ছাত্ৰ ছাত্ৰী বড'লেণ্ড বা বিটিআৰৰ পৰা লাডাখলৈ যাব। তাত পৰিৱেশ, তাত কলা সংস্কৃতি, তাত শিক্ষা, গোটেইটো কথা তেওঁলোকে তাত চাব আৰু শিকিব। তো এই এটা সমন্বয়ৰ বাৰ্তা আজি আমি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু এইটো অলৰেডি সিদ্ধান্ত হৈছে। আশা কৰিছোঁ আজিৰ এই বঁটাৰ যোগেদি উপেন্দ্ৰ ব্ৰহ্মৰ যি এটা সপোন আছিল সেই সপোনটো আৰু এখোজ আগুৱাই গৈ পেলাই বাস্তৱত ৰূপায়িত হ'ব, আমি দৃঢ় বিশ্বাসী। ধন্যবাদ।